তাইৰ পদূলিত ৰাধা চূড়া ফুলিছিল। মেখেলা চাদৰ পিন্ধিব শিকা বয়সতে এজোপা ৰাধা চূড়া ফুলিছিল তাইৰ পদূলিত। ৰাধা চূড়াৰ ফুলে ফুলে পাতে পাতে ডালে ডালে বগাই ফুৰিছিল তাই গাভৰু হোৱাৰ সুবাস। দুপৰীয়াৰ ডেকা ৰজাকে যেতিয়া সেই ৰাধাচূড়াৰ কোলাত চাহ হৈ শুইছিল, তাই লাজতে টানি দিছিল খিৰিকীৰ পৰ্দা। ৰাধাচূড়া ভাল পোৱা ল'ৰাজনে সেই ৰাধাচূড়াৰ তলতে তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল। সি সুধিছিল, তুমি ইমান ধুনীয়া হৈও কিয় অকলশৰীয়া? তাই একো উত্তৰ দিব পৰা নাছিল। তাইৰ পদূলিত সিদিনা ৰাধাচূড়া ফুলিছিল।